নমস্কাৰ পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এটি নতুন কবিতা অতিকৈ মৰমৰ আৰু শ্ৰদ্ধেয় আজিৰ কবিগৰাকীৰ নাম এলিজা ৰাণী দাস তেওঁ আজি আগবঢ়োৱা কবিতাটিৰ শিৰোনাম সপোন দেখেনে আপুনি তেহক আজিৰ কবিতাটি উপভোগ কৰোঁ সপোন দেখেনে আপুনি বাস কৰেনে কেতিয়াবা সপোনৰ পৃথিৱীখনত সপোনৰ পৃথিৱীখন হাউনৰ পথাৰখনৰ দৰেই সেউজীয়া আঘোণৰ আকাশত জিলিকাবেলিৰ হাঁহিটোৰ দৰে মিঠা অকলশৰীয়া হ'লেও সপোনৰ পৃথিৱীখনত আপুনি হ'ব পাৰিব সুখী কাৰণ সপোনৰ পৃথিৱীখনৰ মালিক আপুনি তাত নাথাকে কোনো ঈশ্বৰ য'ত ঈশ্বৰ নাথাকে তাত শয়তানো নিষিদ্ধ আপোনাৰ পৃথিৱীত আপুনি মন গ'লেই হ'ব পাৰে ছলমান খানৰ প্ৰেয়সী অথবা আমেৰিকাৰ ৰাষ্ট্ৰপতি বাধা নাই আপোনাৰ পৃথিৱীখনত কোনোৱে আপোনাৰ মনটোক কুটি কুটি খাব নোৱাৰে কাপোৰৰ আঁৰৰ শৰীৰটোক বখলিয়াই ছিঙিব নোৱাৰে আপুনি হ'ব নালাগে কোনো নৰপিশাচৰ মুখামুখি প্ৰিয়ংকা ৰিদ্ধিৰ দৰে নাইবা লক্ষ্মী আগৰৱালৰ দৰে সেই যে আই পিতাই আকাশৰ দৰে বহল হ'বলৈ শিকোৱা আপোনাৰ মনটোক কোনো অচিন পথিকে আহি নিমিষতে মোহাৰি পেলাব নোৱাৰে সপোনৰ পৃথিৱীখনত কাৰণ সপোনৰ পৃথিৱীখনত নাথাকে কোনো ঈশ্বৰ য'ত ঈশ্বৰ নাথাকে তাত শয়তানো নিষিদ্ধ আপুনি থাকে যদি থাকক ঈশ্বৰৰ পৃথিৱীত মোক হ'লে কাহানিও নামাতিব কৈ দিলোঁ মোক হ'লে কাহানিও নামাতিব ধন্যবাদ আজিৰ কবিতাটো কেনে লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু দেখিছোঁ আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে কমেণ্ট নকৰে তে মই অনুৰোধ জনাইছোঁ যেন তেওঁলোকে কমেণ্ট কৰক কমেণ্ট কৰিলে অন্ততঃ মই অলপ প্ৰেৰণা পাওঁ তেওঁলোকৰ কমেণ্টবোৰে মোক অলপ অনুপ্ৰেৰণা যোগায় আৰু নতুন নতুন কবিতা অনাৰ ক্ষেত্ৰত সেয়ে আশা কৰোঁ আপোনালোকে কমেণ্ট কৰিব আৰু লাইক কৰি দিব আৰু যথাসম্ভৱ যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু লগৰ যিসকল কবি বন্ধু আছে তেওঁলোকৰ লগত মিলি এই চেনেলটোৰ কবিতাবোৰ শুনক আৰু ছাবস্ক্ৰাইব কৰাই দিয়ক তাৰে কামনাৰে আপোনালোকে সুখে থাকক সন্তোষে থাকক কৰোণা ভাইৰাছ সংক্ৰমণৰ পৰা নিজৰ পৰিয়ালক লগতে নিজকো বচাই ৰাখক তাৰে কামনাৰে আজিৰ কবিতাৰ শিতানটো ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ আপোনালোকৰ দিনবোৰ শুভ হওক